আহকচোন আজি সৰু সুৰাকৈ মাছৰ বইল এটা বনাবলৈ লৈছোঁ। তাকে এয়া সৰু সৰু খিচমিচি মাছ লৈ আহিছিলোঁ, যিহেতু আজি বইল খাম, গৰম বেছি পৰিছে। তাকে ঔটেঙাৰ লগত এয়া ঔটেঙা কটা লৈছোঁ, 4 ৰকমান লৈছোঁ এনেকৈ। তাকে আপোনালোকক অলপ দেখাওঁ ভিডিঅ'টো কেনেদৰে বনাওঁ বোলো। ঔটেঙাটো এতিয়া কাটি লৈছোঁ। এতিয়া মই পানী বইল কৰিবলৈ লৈছোঁ, এয়া পানী বইল কৰি আছোঁ, লগত পিঁয়াজ এটা কাটি দিছোঁ। যিহেতু এয়া সৰু সৰুকৈ ঔটেঙাটো কাটি ল'লোঁ, যিহেতু ঔটেঙা মাছৰ লগত বইল বনোৱা হ'ব। এয়া পানী উতলি আছে, এয়া পিঁয়াজ পানী এনেকৈ উতলি আছে। ইয়াতে কটা ঔটেঙাটো ঢালি দিয়া হৈছে প্ৰথমতে, যিহেতু গৰম বেছি। এনেদৰে বনাব একদম মাছটো খাই বৰ ধুনীয়া লাগে মাছৰ বইলটো। ইয়াত কোনো ধৰণৰ তেল মছলা পাতি দিয়া নহয় আৰু ডাইৰেক্ট ঔটেঙা পিঁয়াজ আৰু অলপ আদা ৰচুন কাটি পিনে দিয়া হ'ব। এয়া আদা ৰচুনটো সৰু সৰুকৈ কাটি ল'ম, আজি থেথেলিয়াই নিদিওঁ, আদা ৰচুনটো একদম খিচখিচাকৈ কাটিছোঁ। এনেদৰে বনাই খাবচোন, মাছটো খাই বৰ মজা লাগে, যিহেতু গৰম বেছি পৰিছে। এতিয়া উতলা গৰম পানী ঢালি দিলোঁ। এতিয়া মোটামুটি আধা ঘণ্টা বইল কৰিব লাগিব, তেতিয়া মাছৰ জোলটো খাই ভাল লাগে। এয়া পানী পূৰা উতলি আছে। এতিয়া জলকীয়া 3-4টামান কাটি দিয়া হৈছে। জ্বলা নহ'লেও খাই ভাল নালাগে, যিহেতু মাছ বইল। এয়া কালাৰটো আহি গ'ল, জলকীয়া আৰু বিলাহী এটা দিয়া আছিলে দেই কালাৰৰ কাৰণে। পানীটো বইল পানীটো অকণমান কালাৰটো আহিবৰ কাৰণে বিলাহী এটা দিয়া হৈছে। এয়া আজি এনেদৰে বইল বনাই আছোঁ। এয়া পানী উতলি আছে, এতিয়া ইয়াত মাছখিনি ঢালি দিয়া হ'ব দেই। এনেদৰে আপোনালোকে বইল বনাই খাবচোন, বৰ ধুনীয়া লাগে খাই। এতিয়া মাছখিনি ঢালি দিলোঁ। এতিয়া আৰু আধা ঘণ্টা মই বইল কৰিম। এয়া পূৰা বইল হৈ আছে, যিহেতু আজি বইল সম্পূৰ্ণ। গৰম বেছি পৰিছে, এনেদৰে আপোনালোকে বনাই খাব দেই। এয়াই আজি আছিলে সৰু ভিডিঅ'। নেক্সট এটা ভিডিঅ' লগ পাম। অ'কে, বাই বাই।